নমস্কাৰ বন্ধু বান্ধৱীসকল মই যে এনেকুৱা কেইটামান অসমীয়া বিষয়ৰ ৰচনা বাছি উলিয়াইছো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা আৰু সেইকেইটা 2020 চনৰ HSLC এক্সামৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট তে বলক এতিয়া দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নাম্বাৰ 1ত আছে তোমাৰ জীৱনৰ লক্ষ্য নাম্বাৰ 2ত আছে অসমৰ প্ৰাকৃতিক সম্পদ নাম্বাৰ 3 আছে তোমাৰ প্ৰিয় সাহিত্যিকৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে যদি পঢ়া হয় গল্পপুথি বহুত ধৰণৰ লিখিব পৰা যায় তেওঁৰ বিষয়ে আৰু 4 নম্বৰত আছে তোমাৰ প্ৰিয় গ্ৰন্থ 5 নম্বৰত আছে স্কুল আলোচনী আৰু ইয়াৰ উপকাৰিতা 6 নম্বৰত আছে বাতৰি কাকত 7 নম্বৰত আছে অসমৰ চাহ উদ্যোগ 8 নম্বৰত আছে অসমৰ বানপানীৰ সমস্যা তে গাইজ এই কেইটা মোষ্ট ইম্পৰ্টেণ্ট 2020 চনৰ HSLC এক্সামৰ কাৰণে কিয়নো বৰ্তমান পঢ়াৰ কাৰণে খুবেই সময় কম যাৰ বাবে আমি বাছি পঢ়িব লাগে সো এইকেইটা প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ পৰা কালেক্ট কৰা হৈছে আৰু প্ৰায় প্ৰত্যেক বছৰে এইকেইটা আহিয়ে থাকে গতিকে এইকেইটা চালে কমন পৰিব তে গাইজ দেৰি নকৰি সোনকালে কুৱেশ্যন কেইটা মানে স্ক্ৰীনশ্বট কৰি লওক আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা নতুন ভিডিঅ' পাবলৈ মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ ছ'চিয়েল সায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ সায়েন্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ এইবিলাক মই দিয়ে থাকোঁ তে গাইজ ভিডিঅ'টো দেৰি নকৰি এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক তে আজিলৈ ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিছোঁ